নাজানো কি লিখিম বৰ্ণৰ অকুলন শব্দৰ গাঁথনিত নাজানো কিদৰে সামৰি ৰাখিম এই শিহৰণক নাই কোনো ছন্দৰ মিল নাই কোনো শব্দৰ গাঁথনি পোৱা নোপোৱাৰ এক অবাস্তৱ পৰিস্থিতি জীৱন উপভোগৰ মাজত হঠাতে আহিছিল মৃদু মলয়া ছাতি কি আছিল একোৱেই বুজি নাপালো কি পাইছো সেয়াও বুজাব নোৱাৰো মাথো কিছু শিহৰণ হৃদয়ৰ দুৱাৰ তলিত ঢৌ উঠিছে জীৱন পৰিক্ৰমাত প্ৰণয়ৰ প্ৰৱেশ মোৰ ঢোকা দিয়া পাতচোৰাত দুচকুত ভাহি আছে অপ্ৰকাশিত স্বপ্নৰেখা স্বপ্ন বিভোৰত মচগুল এই যৌৱন হেৰুৱাৰ ভয়ত লুকুৱাইছো এই সপোন প্ৰকাশ কৰিব নোৱাৰা প্ৰণয়ৰ মাদকতা তেওঁক ভাল পাওঁ সেয়া মোৰ হৃদয়ৰ অধিকাৰ তেওঁক প্ৰকাশ কৰিব নোৱাৰো এয়া মোৰ হৃদয়ৰ দুৰ্বলতা সময়ো যে কি তেওঁৰ সান্নিধ্যতাই কঠিন কৰিছে মানসিক ভাৰসাম্যতা অন্ধকাৰ পৃথিৱীৰ পৰা টানি আনি দিছে সেউজৰ মাদকতা নাজানো কি আছে তাত মাত্ৰ শ্ৰদ্ধা কৰো এই আন্তৰিকতাক অবাস্তৱ এক সপোন নাজানো ইয়াৰ অন্তিম অধ্যায় ডায়েৰীৰ পাতত সাঁচি যাম এই জীপাল বৰ্ণনা আচলতে কি জানা নীলিমা তোমাক লগ পালেই আঁতৰি যায় বিষাদতা নাজানো একপক্ষীয় অনুভূতিক কি নাম দিম কোৱা প্ৰেম নে আন কিবা সাহকে সুধি তো চোৱা কিমান মোৰে ভাল পোৱা দুবাহুৰে মাজতে ৰোৱা কিমান আৰু জ্বলোৱা বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা অভিমান সামৰি